So guys, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আমি আহি গ'লোঁ। আমাৰ লগত আছে হিচিকেশ। আজি ৰঙিয়াত আহিছে আমাৰ ঘৰত। কিবা কৰিব আহিছে নাজানো। খানা খাব বোলে। দে গাইজ দেখাই আছোঁ দে কি বনাই মাংস চাংস আনিছোঁ বাৰু। কি বনাব বোলে দে গাইজ দেখাম দে তহঁতক। আইয়ে দেখতে মজা আয়েগা। আপোনালোকে জানে অভিজিতে মোবাইল লোৱা কথা আছিল। এই চাওকচোন চাওক গোটেই চাওক মোবাইলটো চাওকচোন দেখিছেনে এইটো লৈ দিলে নহয় চলি মই যাব নাপালোঁ মোবাইলটো এই কি হৈছে ইয়াৰ মাটিত বহি লৈ আকা অ' ছাৰ এক্সপিৰিয়েঞ্চটো কচোন কি হৈছে আপোনাৰ পইচা নহয় মোৰ কি হৈছে কেনেকৈ পইচা নহ'ল গোটাই পইচা লুটি লৈ গ'ল মোবাইলটো কোনটো কোম্পানী নিছে নাথিঙে লৈ গ'ল মোৰ তো যোনে যোনে নাথিঙৰ মানুহ আছে নহয় চাই থাকক ইয়াৰ পইচাত ঘূৰি দিব লাগিব দেই হে গাইজ আমাৰ চেফ খুৰা মানে ভৰি খুৰা না সেইকাৰণে নামটো খুৰা দিছোঁ আমি খুন্তিত ৰান্ধে বোলে সি গাইছ আপোনালোকে এটা কথা জানেনে ই এটা নহয় সেই ডাঙাবেলা কিবা আমাৰ চেফ খুৰা লাগি গৈছে মাংস বনোৱাত আৰু মাংসটো অলপ ভবাই হৈছে আৰু ভালেই আৰু বাকী আপোনাৰ কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে 15 कौन है ये लोग कहाँ से आते हैं একো ভাল নহয় গাড়ী শিকিলে এতিয়া খাম আৰু মই খাবালে কাৰণে খাম বেয়া নাপা ই ভাল ৰান্ধোৱা ভাল ৰান্ধোৱা ভাল ৰান্ধোৱা ইয়াক মই বুজাব লগা আছে গাইজ এক একদিন এনকে কোবম বুলি কৈছোঁ না এনকে কোবম গম পাই যাব চলি গম পোৱা নাই দেখান দোষ খাই চাওঁ দেখ হৈছে দে গাইজ খাবৰ আছে কিছু হৈছে আৰু দে গাইজ খাই লওঁ আৰে মই জানো না মই কোন পইচা ক'ব নোৱাৰে বুলি এই অঞ্চলটোত কোনো নামৰ দৰে মাংস বনাব পাৰা কাৰোবাৰ যদি তুলি বেয়া ভোজ কিবা কিবি আছে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম দিয়ক চাওকচোন গাইজ বেমাৰী গেষ্টিক উঠছি ইনো খাব লগা আছে কিবা এটা কৈ দিয়া মই মৰিম খাই ল'ম ইহঁতে নমৰা দেই মই থাক গেলি মই ৰুপিটা কলি ভৰালি পাগলা আছি দে গাইজ পাগলা সঁচা পাগলা আছে মই কৈছোঁ সৰু ভাই মানে মই সৰু ভাইটি ভৰালি আৰু ইয়ে গাইজ কি চলি পুহিছোঁ মই এইগিলা মোৰ দৰে হেঁচত নাই কিন্তু দেই মানুহবিলাক কি বডি বনাইছে ন নিজকে চাই থাকে নিজকে হেণ্ডচাম বুলি ভাবে খুবটো নহয় গাইজ এই চাওকচোন খাইলৈ বন্ধাবত দিছে মাংসটা যে এনেই সুধিছেনে আৰু বাগৰি গ'লে চলি দা কিনো কৰিম আৰু গাইজ গুড মৰ্ণিং এই চকু ল'বই পৰা নাই মানে আঞ্জাটো ইমান সোৱাদ হ'ল বেছিকৈ আহিলোঁ ইমান টোপনি লাগি গ'ল উঠিবই পৰা নাই এতিয়া এইটো মই সেইটোৱে ভাবিছোঁ ছাৰ উঠাই নহয় দেচোন দেখিছে না কি মজা আঞ্জা বনাইছোঁ আঞ্জা কথাটো কষ্ট দেবি অ' ছাৰ আঞ্জা আঞ্জা ঠিকে আছে খাবলৈ আছে আৰু তথাপিও ভাল বুলি নকয় তই ঘৰৰ মানুহে গোটেইকেইটাই ভাল বুলি ক'লা সি কিন্তু এতিয়া গিলিকন আজি পাৰফেক্ট হৈছে জান
দিয়ক চাহ তাহ খাই লওঁ কি হা চাহ নাখাওঁ নাখাওঁ দে মন চন ভাল নহয় মন নহয় ৰ'বাচোন গাইছ অভিজিতে চাহ খোৱা নাই কাৰণ অভিজিতৰ চাহ খালে বোলে হাগা লাগি যায় Music. চ' গাইজ আজি দেৱালী না সেইকাৰণে কলপুলি আহিছে কলপুলি ৰাখি দিওঁ নেকি তই এটা দেখ গাইজ আকৌ কলপুলি দিব নোৱাৰে 10-20 টকা কাৰণে কাম দে নাথাকো বা কলপুলি ল'ম গাইজ ল'ব লাগব বস্তু ল'ব লাষ্টত হ'ব দোষ কলপুলি কিনিলা নাই কিয়া এই খুচীয়া পইচা নাই খুচৰা পইচা অঁ মই দেখোন 1 টকাও দেখা নাই তোমাৰ মানি বেগত হ'ব গাইজ ইগলা এনে কয় কি বোলে খুচৰা পইচা নাই সি তাকে নকয় দেচোন দে পইচা নাই গাইজ ইগলা এনে লেবেল দে আৰু চ' গাইজ দেখছি না এই বুঢ়া খেলটোক কেনেকুৱা কৰে তাৰ 30 বছৰ হ'বা আছি সৰু ছোৱালীৰ নিচিনাকে থাকে বুঢ়া কেছ চাওকচোন কি চাই আছে চাওক কিয় চাবা ধৰছি এক মই কোনোবাই কচু গাইছ তন্ধুক এক মই কাটি পেলাম কাটি পেলাই বল্লাত থম মই এক চ' গাইছ আজি ভিডিঅ'টো এইখিনিতে চ' কেনেকুৱা পালে কমেণ্ট কৰি দিব বাকী আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম দিয়ক বাই বাই বাই